শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 6 অৰ্থাৎ জোনাকৰ জেউতি পাঠটি লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোকে শুনি নিশ্চয় ভাল পাবা। মৰমৰ নিয়ৰ মোৰ মৰম ল'বা, বহুত দিনৰ মূৰত তোমালৈ লিখিলোঁ। তোমাৰ মাৰা দেউতাৰাক মোৰ সেৱা জনাইছোঁ। নৱ ভাইটিকো মোৰ মৰম যাচিছোঁ। তোমাক আজি এটা সুখবৰ দিওঁ। আমাৰ অঞ্চলটোৰ বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক। ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। কিয়নো ইয়াত বহুতো কিতাপ থাকিব। সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম, নতুন নতুন কথা জানিব পাৰিম, নহয়নে বাৰু? আমাৰ গাঁৱৰে নীলকান্ত দাদাক ইয়াৰ পুথিভঁৰালি পাতিছে। তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়, কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাইও ৰাখিব জানে। আমাৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে। উদ্বোধনী ভাষণত শ্ৰী বৰুৱাই কয় যে পুথিভঁৰাল ল'ৰা বুঢ়া সকলোৰে বাবে অতি প্ৰয়োজনীয় অনুষ্ঠান। এই পুথিভঁৰাল বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানসমূহত আচলতে স্থাপন কৰিব লাগে। গাঁও পৰ্যায়ত গ্ৰাম্য পুথিভঁৰাল, জিলা পৰ্যায়ত জিলা পুথিভঁৰাল আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল প্ৰতিষ্ঠা কৰা উচিত। সকলোৱে অতীতৰ পৰা এই পুথিভঁৰালৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আহিছে। এই প্ৰসংগতে প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিভঁৰালটো অতি বিখ্যাত আৰু ডাঙৰ আছিল। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰে। তাৰে মাজত বিজ্ঞানৰ সৰু সৰু কথা 1 নামৰ কিতাপ এখনো আছে। সেইখন আনি মই পঢ়িলোঁ। কিতাপখন পঢ়ি বৰ ভাল লাগিল। তাৰ পৰা বহুত কথা শিকিব পাৰিলোঁ। অৱশ্যে এইখনৰ দ্বিতীয় ভাগো আছে। সেইখন পুথিভঁৰালটোৰ বাবে সংগ্ৰহ কৰিবলৈ মই পুথিভঁৰালী দাদাক খাটনি ধৰিছোঁ। তুমিও যেনে তেনে কিতাপ দুখন আনি পঢ়িবা দেই। সেই দুখনৰ পৰা বহুতো নতুন কথা জানিব পাৰিবা। তোমাৰ গাঁৱত এইবেলি গ্ৰন্থমেলা পতাৰ কথা বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ। তুমি কিবা নতুন কিতাপ কিনিছা নেকি? কিনিছা যদি জনাবাচোন। তোমাৰ পঢ়া শুনা কেনে চলিছে? মোৰ এক প্ৰকাৰ ভালেই। চিঠিৰ উত্তৰ দিবা। শেষত পুনৰ মৰমেৰে সামৰিলোঁ। ইতি তোমাৰ মৰমৰ বন্ধু মুকুল।